हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल रुमिस ब्लॉग। आज मैं आपनलोকৰ ওচৰত এটা নতুন ৰেচিপি লৈ আহিছোঁ, যেটো হৈছে নাৰিকলৰ চিৰা। আহকচোন ৰেচিপিটো কেনেকৈ বনায় মই দেখুৱাই দি আছোঁ। যদি ৰেচিপিটো ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব। প্ৰথমতে নাৰিকলখিনি এনেকৈ কাটি ল'লোঁ। এতিয়া ইয়াৰ পৰা এই লেতেৰা অংশখিনি গুচাই ল'ব লাগিব। এনেকৈ বাকলিটো এইটো যেনেকুৱা বাকলি আছে এই বাকলিটো গুচাই পেলাব লাগিব, এনেকুৱা বগা, যাতে দুই চাইডে এনেকুৱা বগা হয়। গোটেইখিনি নাৰিকল এনেকৈ কাটি ল'লোঁ ধুই পখালি, আৰু এতিয়া পিহনাখনত দীঘল দীঘলকৈ তাতে ৰুকিলোঁ। এনেকুৱা মিহি মিহি হ'ব লাগিব। এনেকৈ মই গোটেইখিনি নাৰিকল তেনেকৈ চিৰাটোৰ কাৰণে খালি যিখিনি মই ৰুকিলোঁ সেইখিনি লাগিব, নাৰিকলৰ পৰা ৰুকি থোৱা এইখিনি। আৰু এটা নাৰিকলৰ কাৰণে 1 কাপ চেনি, মই 1.5টা নাৰিকল লৈছোঁ, এটা আৰু আধা ফাল লৈছোঁ, সেইকাৰণে মই 1.5 কাপ চেনি লৈছোঁ। এটা নাৰিকলৰ কাৰণে 1 কাপ চেনি ল'ব লাগিব। এতিয়া মই প্ৰথমতে কেৰাহীটো গৰম কৰি ল'লোঁ, তাতে মই এইখিনি গৰম কেৰাহীটোত ৰুকি থোৱা নাৰিকলখিনি দি দিলোঁ। এনেকৈ নুৰুকি কিছুমানে কটাৰী দিও অকণ অকণকৈ কুটি পেলাই চিৰাৰ আকৃতিত কৰিও দিব পাৰে, তেতিয়াও ভাল হয়। আগতে ৰুকনি নাথাকোঁতে আমি তেনেকৈ কাটি কাটি বনাইছিলোঁ নাৰিকলৰ চিৰা। অকণ কষ্ট হয় আৰু কটাৰীখনে কাটোতে অকণমান ডাঠ হয়। এতিয়া ৰুকনি হোৱাৰ পৰা ৰুকনিখন অকণ মিহি মিহি হয়, ভাল হয়। আৰু তাতে চেনিখিনি এনেকৈ দি দিব লাগিব। কিছুমানে এনেকৈ নাৰিকলখিনি আৰু চেনিখিনি সানি লৈও দিয়ে। মই এনেকৈ বনাওঁ কাৰণে মই এনেকৈ দেখুৱাইছোঁ, কিন্তু নিয়ম একেটাই হয়, সানি দিলেও একে হয়, এনেকৈ দিলেও একে হয়। ইয়াত দেখিছেনে ভাজি পেলাই হৈ গৈছে, বগা বগা হৈ গৈছে, লাহে লাহে চেনিটো লাগি ধৰিছে, তেওঁ হৈ গৈছে আৰু মোৰ বনোৱাখিনি। এতিয়া মই কাঢ়ি ল'লোঁ। শুকালে এইটো হেৰি হ'লে বগা বগা হৈ যাব, আৰু এইটো ঠাণ্ডা হোৱাৰ পিছত এটা এটা হৈ যায়। তেনেকৈ টেমাত ভৰাই থৈ 2 মাহমানলৈ ভালেই হৈ থাকে, খাব পাৰি। এবাৰ বনাই টেমাত ভৰাই থৈ দিলে পিছত চাহৰ লগত অলপ অলপকৈ খাই থাকিব পাৰি, বহুত টেষ্ট হয় খাবলৈ। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন কেনেকুৱা লাগে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।